হেল্ল' কি খবৰ আজি বহাগৰ প্ৰথম দিন আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বৰ্তমান মই আছোঁ পাঞ্জাবাৰী গুৱাহাটীত বিশেষ উদ্দেশ্যলৈ আমি ইয়াত উপস্থিত হৈছিলোঁ সি 7 তাৰিখে ইভিনিং টাইমত আৰু কেইদিনমান থকা হ'ব ইয়াত তো আজি দিনটো আমি কি কৰোঁ কেনেকৈ ক'ত যাম কি কৰিম সকলোবোৰ দেখাই যাম আপোনালোকক তো বৰ্তমান মোৰ লগত আছে মোৰ সহযাত্ৰী বুলিয়ে ক'ব লাগিব তেওঁলোকৰ লগত চিনাকি কৰাই দিওঁ আপোনালোকক তো লেটছ গো এয়া হৈছে মাৰ্টিনা নমস্কাৰ আৰু এইটো চেনেলটো আছে নামটো কি আছিলে ইউটিউব চেনেল নাম মাৰ্টিনা বৰা অফিচিয়েল সাবস্ক্ৰাইব কৰিব আপোনালোকে ওকে সাবস্ক্ৰাইব কৰি দিব আপোনালোকে এয়া হৈছে মৌচুমী আমাৰ সুদূৰ হদিয়াৰ পৰা আমাৰ বিহুটোমলৈ আহিছে আৰু এখেত আহিছে শিমলগুৰিৰ পৰা তো মৌচুমী কেনেকুৱা লাগিছে এবাৰ হৰুজমুখীত আহি ভাল লাগিছে আৰু কোৱা মনৰ কথা কোৱা আমাক লগ পাই কেনেকুৱা লাগিছে সেইটো কোৱা কিয় নকৈছানো বেয়া পাইছা নেকি আমাক লাজ লাগিছে কিয় লাজ লাগিছে তোমাৰ কোৱা না মোক লগ পাই কেনেকুৱা লাগিলে সেইটো কোৱা মাৰ্টিনা কেনেকুৱা লাগিছে আহি ইয়াত বহুত ভাল লাগিছে আৰু আছে দুগৰাকী আহিব আৰু এতিয়া ইয়ালৈ তেওঁলোকে অকমান ষ্টাইল কৰি লৈছে ধুনীয়া দেখাবলৈ আমি মানে ক'বলৈ গ'লে আমি এতিয়া পুৰা বিনা মেকআপত আমি আছো কাৰণ উইদাউট মেকআপত আমি আছো কাৰণ আমি এতিয়া মৰ্ণিং আমি চাহ খালোগে পৰঠা খালো খাই মেলি এতিয়া আমি অলপ ৰেষ্ট লৈছো তাৰপিছত আজি আছে অসমীয়া মেইন আইটেম গাহৰি তো গাহৰি খাব লাগিব আজি মাৰ্টিনাই খাব একচুৱেলি মাৰ্টিনাই আজি একোৱে খাব নোৱাৰে অকল মাৰ্টিনাই ভেজ খাব আৰু বিশেষকৈ মই গাহৰি নাখাওঁ কিন্তু হ'লেও গাহৰি ভাল লাগে আৰু চবেই খাইছে বাকী দুগৰাকী বৰ লেট কৰিছে ৰৈ আছে আহা তোমালোকক লগ পাবলৈ মোৰ কেমেৰাই বিচাৰি ফুৰিছে তোমালোকক এয়া হৈছে সুদূৰ নগাঁৱৰ নীলাক্ষী কি লিখা নীলাক্ষী বৰা নীলাক্ষী কোৱা তোমাৰ কেনেকুৱা লাগিছে আমাৰ টিমত আহি মই বেছি ভাল লাগিছে মোক কোৱাচোন বেছি চবকে ভাল লাগিছে হেনো মাইনা সুদূৰ কাকৰ পথাৰৰ এগৰাকী ধুনীয়া ছোৱালী মৰম লগা ছোৱালী মাইনা কি লিখা বৰগোহাঁই আমাৰ নামতি বাইদেউ তোমাৰ কেনেকুৱা লাগিছে তুমি 2 বছৰ ইয়াত আছা চেৰেকাপাৰা হৰুজমুখীত মই ক'ব পাহৰিছিলো আমাৰ বিহু টিমটো হৈছে চেৰেকাপাৰা হৰুজমুখী বিহু হুঁচৰি দল শিৱসাগৰ খুব ভাল লাগিছে যোৱা বছৰো কৰিছিলো তাৰপিছত এইবাৰো আমি এবাৰো পাইছো ভাল লাগিছে চবকে লগ পাইছে আমাৰ নতুন বা লগ পাইছো তাৰপিছত আমাৰ ভণ্টি কেইজনী তো এটা ডিমাণ্ড আছে মোৰ তোমালোকে ধুনীয়া মাইনা আৰু নীলাক্ষী বহুত ধুনীয়া গান গায় দুইজনী কণ্ঠত এটা এফাকি নাম বিহু নাম যদি শুনিবলৈ পাওঁ নথৈ আনন্দিত হ'ম বহাগৰ প্ৰথম দিনটোত তো এফাকি ধুনীয়া গান আমাক গাই শুনাব আহা নীলেশ্বৰ এইফালে গুচি আহা এইফালে আহা মৌচুমী অ'কে 1 2 3 start মনতে ঐ থাকিলে কব
ধুনীয়া হৈছে আৰু আমাক এতিয়া ডিস্টার্ব দি আছে কোনে ডিস্টার্ব দিছে নাজানো হুমাই আহকচোন কোন আহিছে ৰমেননী আমিনা খাতুন ৰফে আমিনা খাতুন তো তেওঁলোকে এতিয়া ইষ্ট্ৰি দি আছে এয়া হৈছে উজ্জ্বল হাই কৈ দিয়া হাই কি কৰি আছা তুমি বৰ্তমান কাপোৰ পেছ কৰি আছা হাই মোকো কোনোবাই চাগে চাব বিচাৰিছে হাই এয়া বিকাশ দা আমাৰ বিকাশ দা শুই আছে বিকাশ দা হাই কৈ দিয়ক হাই এইটো আমাৰ ল'ৰা ৰুম য'ত আমি ল'ৰাবিলাক থাকে চব শুই আছে পিছত ভালকে চিনাকি কৰি দিম ল'ৰাখিনি I love you too ভাইকে বাইকক বিহু শুভেচ্ছা জ্ঞাপন কৰিছে আমি আকৌ লগ পালো এয়া হৈছে আমাৰ বিহুৱা Thank you. ভাস্কৰ গৌৰৱ এইফালে আছে প্ৰান্তু ধুমুহা আমাৰ গায়ক নমস্কাৰ দেই মই ল'ৰা দেই এয়া লাটু ফটোগ্ৰাফাৰ লাটু আৰু এয়া হৈছে আমাৰ একমাত্ৰ মৰমীয়াল একদম একমাত্ৰ সন্তান হেনো ঘৰখনৰ সম্পত্তি খোৱা মানুহ ঋতুৰাজ আৰু এইফালে আমাৰ চেনেহী চেংকলি ফোনত ব্যস্ত চেনাইৰ লগত এয়া আছে আমাৰ মাহমৰা একদম তলাজনী এয়া আমাৰ ফাইনেন্সাৰ হৰুজমুখী বিহুচৰী ফাইনেন্সাৰ ভাৰ্গৱ কি লিখে ভাৰ্গৱ কিশোৰ গগৈ কিবা এটা কৈ দিয়ক আমাৰ বিহু যোৱা বিষয়ে কওক ইমান দিন কেনেকুৱা লাগিছে চলাই মেলি বিহু যোৱা বহুত ভাল লাগিছে আমাক কেনেকুৱা লাগিছে 2 বছৰ কৰিছোতো ভাল লাগিছে আৰু এয়া হৈছে অনুৰাগ কাশ্যপ কবা নি বিহু কেনেকুৱা লাগিছে হৰুজমুখী বিহুলৈ আহি কেনেকুৱা লাগিছে একদম মজা তামাম লাগিছে এয়া হৈছে অভিজিত হয় নাই আৰু এয়া হৈছে আমাৰ মাধুৰ্য আৰু এয়া হৈছে আমাৰ কোমল কুহি পাতে অমইনা জান গায়ক বিশ্ব নমস্কাৰ এখেত গায়ক কোমল কুহি পাতে গানটোৰ গায়ক বিশ্ব আমাৰ সৌভাগ্য এজন ইমান ভাল ছিংগাৰ আমাৰ লগত আছে এয়া মনোজ দা আৰু এয়া হৈছে ভাস্কৰ বৰ্তমান আমি আছো লতাশিল খেলপথাৰ কিন্তু ইয়াত বতৰটো বহুত বেয়া কৰিলে সেইটো কাৰণে আমি এতিয়া প্ৰগ্ৰেম কৰিব পৰা নাই ৰৈ দিছো চাওঁ কেতিয়া কৰিবলৈ পাওঁ প্ৰগ্ৰেম তো আপোনালোকে চাই গৈ থাকক আমাৰ লগত ভিডিঅ'টো কৈছা তুমি এই আছো তোমাক ব্লগত মই উলিয়াই দিলো হয় নি এটা উলিয়াই দিছো তুমি চেনাইৰ লগত ব্যস্ত আছিলা সেইটো কাৰণে আজি তোমাক বহুত ধুনীয়া লাগিছে এয়া মাৰ্টিনা আমাৰ নাচনীকেইজনী সঁচাই আজি বহুত ধুনীয়া লাগিছে আৰু শ্ৰেয়াকাপা নাচনী এনেও ধুনীয়া মনে কিয় আহি জগালে বুজালে কি কুৱানা এই মনকে হজাৰো ঘৰ চোৱানা মোৰ বুকুতে মেহফিল আহি ৰোৱানা বাৰৰে Summa,